বেগতে মই আচাৰ অকণ ভৰাই দিছোঁ উলিয়াই পেলাই খাবা হেৰি যে ট্ৰেইনত যাওঁতে ভালকৈ যাবা দেই গৈ থাকোঁ এতিয়া ৰ'বা শুনাচোন এইটো কি বুলি কয় তুমি এতিয়া এখন গাড়ীতে যোৱা এইটো ইয়াকতো আজি ড্ৰাইভাৰটো সোনকালতে আহিব দিলোঁ নাহিলে আৰু পাপাটো সেয়া ডিউটিৰ পৰা নাহিলেই কালি গতিকে তুমি যোৱা এইখিনিক বাছতে যাবা আৰু ইয়াত মই আচাৰ ভৰাই দিছোঁ খাবা খিয়াল কৰি হা হ'ব দিয়া তুমি চিন্তা কৰি নাথাকিবা যোৱা বাই বাই जल्दी के प्यार सिगारेट लिया बस सिगरेट लिया क्यों ना हे मोर खान नथले नेकी को हे मना खाउ दो नथले बोल कारण हो आउन आउन ओय मालटो कत राखि आइছো মই নাজানো হয় ইহে জানে কত ৰাখিছে ओय स्टेशनत मानु আছে কাৰণে মই এই গজজপা যে স্টেশনৰ খেপাৰে যে ক্ৰসিংৰ তাত গজজপা হেতু তলত ৰাখি আইছো বল আকৌ তালৈ যাও ওই ৰ কেটো আহিবলৈ দে ট্ৰেইনটো পাৰ হলেহে পিছত আমি যাম সেয়া লাইট জ্বলিলে ট্ৰেইন আহিবৰ সময় হৈ গ'লে बोल बोल जाओ এই নাৰীগৰাকীও আজি মুখা পিন্ধা কিছুমান লোকৰ হয়তো চিকাৰ হ'ল এওঁ কোন ক'ৰ পৰা আহিছিল এওঁতো কাৰোবাৰ ভণ্টি বাইদেউ নতুবা কাৰোবাৰ জীয়ৰী এওঁৰ আজি এই অৱস্থা কেৱল নাৰী হোৱাৰ বাবেই নহয় জানো হয়তো এই মুক্ত পৃথিৱী আজি যেন হেৰাই গ'ল স্বাধীনতাৰ নামত ইমান ত্যাগ কৰা মহাত্মা গান্ধী কনকলতাৰ সেই দেশ নাই আজি সকলো যেন পুনৰ পৰাধীন দাদা ভণ্টিৰ লগত খেল ধেমালি কৰা সেই দিন নাই আজি নাৰী মানে কেৱল এক যন্ত্ৰ নাৰী জন্ম আমাৰ বাবে যেন অভিশাপ অকলশৰে এজনী নাৰীয়ে যাত্ৰা কৰিব নোৱাৰে সভ্য সমাজৰ মুখা পিন্ধা কিছু ভদ্ৰলোকৰ হাতত আজি নাৰী জাতি নিঃশেষ হৈ গৈছে মানৱ ৰূপী অসুৰৰ বাবে নাৰীৰ ভাগ্য অন্ধকাৰৰ দুৱাৰ দলি কি দুখ আছিল আজি তাই নাৰী হোৱাৰ বাবেই কি এই দুৰ্গতি আমাৰ নাৰী জীৱন যেন অভিশপ্ত কেৱল নাৰী হোৱাৰ বাবেই আজি নৰপিশাচৰ চিকাৰ হ'ল তাই কেৱল নাৰী হোৱাৰ বাবে এই দুৰ্গতি ক'ত ৰাখিছ বেমাৰ কামত লগা বস্তু লগতে হয় ইয়াৰ কোনো কাণ্ড জ্ঞান নাই
ৰ ইমান অধৈৰ্য হৈ আছ কিয় ৰাখিছো নহয় মই ওলাই দিম তো জলদি বল মাল ক'ত ৰাখিছ বল বল ওলা ওলা ইয়াতে আছা কি হ'ল তোমাৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল মই গুৱাহাটীত হোষ্টেলত থাকি পঢ়োঁ আজি ৰাতিপুৱা মই তেজপুৰৰ পৰা গুৱাহাটীলৈ ট্ৰেইনেৰে গৈ আছিলোঁ তাতে কেইজনমান ল'ৰাই মোক তুমি নাকান্দিবা তোমাৰ লগত আমি আছো নহয় ৰ'বা ৰ'বা আমি কিবা এটা কৰি আছোঁ তোমাৰ এড্ৰেছটো দিয়া আমি তোমাৰ ঘৰত দি আহিমগৈ তুমি টেনশ্যন ল'ব নালাগে ভণ্টি ব'লা ব'লা অলপ চাচোন মই মানুহ মাতি আহোঁ ঠিক আছে তই জলদি মাতি যা অ বাইদেউ বাইদেউ ৰ'বা কৈছোঁ কোৱাচোন কি হ'ল তাইক আমি ট্ৰেইন লাইনত পৰি থকা পাই উঠাই লৈ আহিলোঁ তাইক চাগে কোনোবা ট্ৰেইনৰ পৰা মাজনী অ মাজনী মাজনী মা অ মা কি হ'ল তোমাৰ কি হ'ল কিয় কান্দিছা কি হ'ল মা কি হ'ল তোমাৰ কি হ'লে কি হ'ল হা কওকচোন কওক হ'ব বাৰু কি হ'লে কোৱাচোন মা কি হ'ল মা এই গোটেই তেজ দেখোন অ মা নাকান্দিবা ৰ'বাচোন কি হ'ল কি হৈছে আপুনি চিন্তা কৰিব নালাগে আহক মই কৈ আছোঁ কি হৈছে বহাচোন মা তুমি বহা মাজনী কি হৈছে মোৰ মাজনী কি এইবোৰ কথা এতিয়া মানুহে গম পালে আমি কি কৰিম মাজনী কি হ'ল তোমাৰ বাইদেউ এতিয়া কান্দ কটা কৰিব নালাগে বলক হস্পিটেলত লৈ যাওঁ আমি যাম ন কি কওঁ আমি যাম ব'লা, আমি যাম। তুমি যাবা আমি যিখন নাৰী নিৰ্যাতনৰ ওপৰত শ্বৰ্ট ফিল্ম বনাইছোঁ সেইখনৰ দ্বাৰা আমি কাকো দোষ দিব বিচৰা নাই কিন্তু আমাৰ সমাজত যিহেতু আজিকালি এনেকুৱা ঘটনা হয় গতিকে তাৰ ওপৰতেই নিৰ্ভৰ কৰি আমি এই শ্বৰ্ট ফিল্মখন বনাইছোঁ আৰু এই সম্পূৰ্ণ কাল্পনিক গতিকে আপোনালোকলৈ আগবঢ়াই দিম আপোনালোকে চাব চাই কেনে পাই আমাক জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব